আগৰ দিনত মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে যি ধৰণৰ ৰাইজৰ লগত তেখেতে ভোট বিনিময় কৰা নাছিল, ভালকে আলোচনা কৰা নাছিল, ৰাইজৰ সমস্যাবিলাক তেখেতে গুৰুত্ব দিয়া নাছিল, ডাঙৰ ডাঙৰ ইস্যুবিলাকে তেখেতে গুৰুত্ব দিছিল, ক'ত বিল্ডিং বনাব লাগে কোটি টকা, ক'ত ৰাস্তা বনাব লাগে কোটি টকা, এইবোৰে অকল বিজনেছ টাইপৰ তেখেতসকলে এটা বিজনেছ কৰাটো আমি দেখিছিলোঁ। কিন্তু আমি এতিয়া যিটো কাম কৰি আছোঁ সমাজত, পাৰ্টিত থাকিলে কি হ'ব, পাৰ্টিৰ লগতে যে আমি ভাল এটা মানে সমাজ সেৱক হ'ব পাৰে, ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰে, ৰাজনীতি হ'লে যে চব মানে লেতেৰা হ'ব লাগে এইটো হ'ব নোৱাৰে। সেইটো কাৰণে UPPলে বুজাব বিচাৰিছে যে ৰাজনীতি মানে ভাল এটা সমাজত এজন নেতা হ'ব পাৰে, ভাল কাম কৰিব পাৰে, ৰাইজৰ আকাংক্ষাবিলাক আমি পূৰণ কৰিব পাৰিবলৈ মোৰ এটা বিশ্বাস আছে। বৰ্তমান এতিয়া দেৱৰগাঁও সমষ্টি হিচাপে খুব এটা ভাল এটা পৰিৱেশ চলি আছে। এতিয়া আমাৰ টোটেল আমাৰ তাত 13টা VCDC আছে আৰু প্ৰাইমাৰী হিচাপে আমাৰ 16টা এটা প্ৰাইমাৰী আছে টাউনৰ লগ লৈ। তাত যিটো মই দেখিছোঁ তাত প্ৰায় জনসাধাৰণ মানুহবিলাকে UPPলৰ নামটোকে লৈছে আৰু তেখেতসকলে এবাৰ চিন্তা কৰিছে যে প্ৰমোদ বড়ো ছাৰক পুনৰ মানে BTC ইলেকশ্যনত জিকাই পুনৰ 2025ৰ চৰকাৰ আনিবৰ কাৰণে তেখেতসকলে মানে সকলো মানুহে মানে সংযোগ আৰু ছাপোৰ্ট কৰিব বুলি মোক অপেনলি কৈছে। আৰু তেনেকাই যিবিলাক আমাৰ গাঁও অঞ্চলত যিবিলাক সৰু মূল যিবিলাক কেছ আছে, যিবিলাক ৰাইজৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাক মই নিজে গৈ তেনেকাই মানে যিমান পাৰোঁ মই সেটেল কৰি দি আছোঁ। ৰাস্তাই হওক, মন্দিৰেই হওক বা কাপোৰ পানীৰ পৰা লৈ মানে বিভিন্ন অঞ্চলত কি প্ৰব্লেমত পৰি আছে, এই প্ৰব্লেমবিলাক ৰাইজৰ লগত আৰু ভালকৈ আলোচনা কৰি পেলাই ঠিক তেনেকৈ ধৰণত মানে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই মানে চেষ্টা কৰি আছোঁ। সমষ্টিত ইতিমধ্যে আপুনি শাড়ীবিলাক বিলাইছে ৰাইজৰ কেনেকৈ? বিৰাট ভাল পাইছে, মোক তেখেতসকলে অন্তৰৰ পৰা আশীৰ্বাদ দিছে আৰু অন্তৰৰ পৰা আশীৰ্বাদ দিয়াটো বিৰাট ডাঙৰ এটা এচিভমেণ্ট। ভাল কাম কৰিলেহে মানুহে সদায় প্ৰশংসাটো কৰে, ৰেচপেক্ট দিয়ে। ঠিক তেনেকৈ ধৰণত মই সৰু এজন ল'ৰা হ'লে কি হ'ল, আমাৰ যিবিলাক মানে 65 years, 70 years, 90 years বয়সৰ আমাৰ আইতা ককা হেঁতি ইমান ভাল ধৰণত তেখেতসকলে মোক আশীৰ্বাদ দিছে যে তুমি ভালকৈ কাম কৰি থাকা আৰু তোমাৰ যি কাম কৰা আমি সদায় মানে চাই আছোঁ, তেনেকৈ আমি ছ'চিয়েল মিডিয়া টিভিত দেখি আছোঁ। গতিকে মোক মানে তেখেতসকলে খুব ছাপোৰ্ট কৰিছে মোৰ কাম কৰাত আৰু মই তেখেতসকলৰ যি কথাবিলাক শুনি অন্তৰত ইমান ভাল লাগিছে আৰু মোৰ কাম কৰিবৰ কাৰণে বহুত হেঁপাহ হৈছে। মানে প্ৰাইমাৰী প্ৰায় 16টা প্ৰাইমাৰী মোৰ লগতে চব আছে, এজন দুজন সিফালে আছে আৰু এইটোতো কেতিয়াবা থাকে, কিন্তু এইটো সময় আহিলে চব ঠিক হৈ যাব। বৰ্তমান চব প্ৰাইমাৰীত মানে ৰাইজ মোৰ লগত আছে আৰু আমি তেনেকাই কাম কৰি আছোঁ আৰু সদায় ৰাইজৰ কাৰণে কাম কৰিম। আৰু মই যিটো ইয়াত দেখিছোঁ যে ইয়াত আমাৰ BPF, BJP, UPP বুলি মই কৰা নাই, ৰাইজ হিচাপে কৰিছোঁ। আৰু মই তেখেতসকলক সদায় বুজাব চেষ্টা কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কেনেকৈ পুনৰ মানে ভোট দি পেলাই তেখেতক জিকাই আনি কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে। যিহেতু তেখেতে সৰু জনগোষ্ঠী আছে, যি সৰু জনগোষ্ঠীক 26টা তেখেতে হেপিনেছ মিছন এটা ডকুমেণ্টছ তেখেতে তৈয়াৰ কৰা হৈছে। তাত যিবিলাকে সৰু জাতিবিলাকে কোনো পধ্যে আজি ভাৰত চৰকাৰ, অসম চৰকাৰে স্বীকৃতি দিয়া নাছিল, কিন্তু আমাৰ বিটিআৰ অঞ্চলৰ প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত তেখেতে সৰু যিবিলাক ভাষী আছে তেখেতসকলক স্বীকৃতি দি পেলাই তেখেতে কাম কাজ কৰি আছে। মই তাৰ কাৰণে মই সেইটোকে জনাইছোঁ যে আমি যদি আজি চবে যদি ইউনিটি যদি থাকিব যদি বিচাৰে, আমি যদি ডেভেলপমেণ্টৰ যদি কাম কৰিব বিচাৰে, নিজৰ জাতিটো যদি সদায় যদি আমি এটা ভাল এটা পৰ্যায়ত যদি লৈ যাব বিচাৰে, তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি থাকিব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকিলে যে তেখেতে যে সহায় কৰা মানুহ, তেখেতে যে কাম কৰা মানুহ, এইটো চবে দেখি আছে। নিশ্চয় তেনেকাই বহুত মানুহবিলাকে বুজি পাইছে।